৬০৭০ টকা। মুখ্যমন্ত্ৰী মহোদয় ভালকৈ শুনি লওক, মই একেই মাহৰ মে' মাহৰ তুলনা কৰি আছোঁ। সেই একে মে' মাহত যিমানকেইটা বস্তু আমাৰ ঘৰত আছিলে সিমানকেইটা বস্তু এতিয়াও আছে, আৰু সেইকেইটা বস্তুৰ একে বিল আহিছে। ২২ চনত ৪,০৪৪ টকা উঠিছিলে আৰু ২৪ চনত ৬,০৭০ টকা। ২৩ চনত উঠিছিলে ৩,০১২ টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। ২৩ চনৰ মে' মাহত ৩,০১২ টকা আৰু ২৪ চনৰ মে' মাহত উঠিলে ৬,০৭০ টকা। ডাবুল হৈ গ'ল। ৩,০১২ টকাৰ পৰা ৬,০৭০ টকা দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ ৩,০১২ টকাৰ পৰা মে' মাহত ২০২৩ তাৰিখৰ ২০২৪ চনৰ মে' মাহত আমাৰ আহিলে ৬,০৭০ টকা। জুন মাহত ২০২২ত আহিছিলে ৪,৯৯৯ টকা, ৫,০০০ টকালৈ এটকা কম। আৰু ২৪ চনৰ জুন মাহত আহিলে ৭,১০১ টকা। ২২ চনত আহিছিলে ৪,৯৯৯ টকা, ২৪ চনত আহিলে ৭,১০১ টকা। জুলাই মাহত আহিছে, ২২ চনত আহিছিলে জুলাই মাহত ৬,০৭০ টকা। মুখ্যমন্ত্ৰী মহোদয় ভালকৈ শুনি লওক, মই একেই মাহৰ মে' মাহৰ তুলনা কৰি আছোঁ। সেই একে মে' মাহত যিমানকেইটা বস্তু আমাৰ ঘৰত আছিলে সিমানকেইটা বস্তু এতিয়াও আছে, আৰু সেইকেইটা বস্তুৰ একে বিল আহিছে। ২২ চনত ৪,০৪৪ টকা উঠিছিলে আৰু ২৪ চনত ৬,০৭০ টকা। ২৩ চনত উঠিছিলে ৩,০১২ টকা। তেতিয়ালৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই। ২৩ চনৰ মে' মাহত ৩,০১২ টকা আৰু ২৪ চনৰ মে' মাহত উঠিলে ৬,০৭০ টকা। ডাবুল হৈ গ'ল। ৩,০১২ টকাৰ পৰা ৬,০৭০ টকা দুগুণ হৈ গ'ল। এইটোৱে হ'ল স্মাৰ্ট মিটাৰৰ লুণ্ঠন। সামগ্ৰী একেগিটাই আছে, একেই বস্তুৱে ব্যৱহাৰ কৰিছোঁ, কিন্তু আমাৰ ৩,০১২ টকাৰ পৰা মে' মাহত ২০২৩ তাৰিখৰ ২০২৪ চনৰ মে' মাহত আমাৰ আহিলে ৬,০৭০ টকা। জুন মাহত ২০২২ত আহিছিলে ৪,৯৯৯ টকা, ৫,০০০ টকালৈ এটকা কম। আৰু ২৪ চনৰ জুন মাহত আহিলে ৭,১০১ টকা। ২২ চনত আহিছিলে ৪,৯৯৯ টকা, ২৪ চনত আহিলে ৭,১০১ টকা। জুলাই মাহত আহিছে, ২২ চনত আহিছিলে জুলাই মাহত